বন্ধুসকল আপোনালোকে সাহাৰাত একাউণ্ট খুলি থৈছিলে নেকি আৰু আপোনালোকে পইচা জমা কৰিছিলে নেকি তো বন্ধুসকল আপোনালোকলৈ আহিছে সুখবৰ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব এই ভিডিঅ' মাধ্যমেৰে সকলো তথ্যখিনি জানিব পাৰিব বন্ধুসকল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে আধাৰ নম্বৰ 4 ডিজিট আৰু আধাৰ লিংক থকা মোবাইল নম্বৰটো আপোনালোকে ইয়াত দিব সাহাৰা পইচা মুকলি কৰি দিয়া হৈছে আপোনালোকে অনলাইন ঘৰতে বহি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব কমপ্লিট প্ৰচেছটো আপোনালোকক দেখুৱাম তো বন্ধুসকল আপোনালোকে ইয়াত যেটো আপোনালোকৰ আধাৰ কাৰ্ডৰ 4 ডিজিট আছে হে 4 ডিজিটটো দিব আপোনালোকে আৰু ইয়াত মোবাইল নম্বৰটো গেট অটিপিত ক্লিক কৰিব আপোনাৰ মোবাইল ফোনটোলৈ এটা অটিপি আহিব হে অটিপিটো ফিল কৰাৰ পাছত আপোনালোকে নেক্সট পেজলৈ যাব পাৰিব সো ফ্ৰেন্ডছ যিসকলে সাহাৰাত এপ্লাই কৰি থৈছিলে এতিয়া আপোনালোকৰ কেইদিনমান পাছত আপোনালোকৰ একাউণ্টত পইচাটো ডাইৰেক্ট সোমাই যাব যিবোৰ আপোনাৰ ৰিসিপ্ট আগৰ আছে যদি সো ফ্ৰেন্ডছ ইউডিআই মানে আধাৰ পিনৰ পৰা ডিক্লেৰেশ্যন দিব লাগিব ইয়াত টিক মাৰ্ক কৰি পিনি আপুনি নেক্সট অপচনত ক্লিক কৰিব লাগিব সো ফ্ৰেন্ডছ এনেকৈ আপোনালোকে ক্লিক কৰি যাব আৰু সম্পূৰ্ণ প্ৰচেছটো চাই লওক ইয়াত আপোনালোকে ডিক্লেৰেশ্যন দিব তাৰ পাছত আপোনালোকৰ নেক্সট অপচনটো ক্লিক কৰিব ইয়াত আপোনালোকে নেক্সট অপচনটো ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ আধাৰ ডিটেইলছখিনি ওলাই আহি পৰিব নামখিনি কাৰ নামত আছে ডেট অফ বাৰ্থটো কি ফাদাৰ্ছ নেম তাৰপিছত আধাৰ শ্বেয়াৰিং বেংক একাউণ্ট আৰু আপোনাৰ ইমেইল আইডিটো ইয়াত বহাই দিব পাৰিব তাৰপিছত সেভ ইমেইলত ক্লিক কৰি পিনি আপুনি নেক্সট অপচনটোত ক্লিক কৰি দিব ইয়াত আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুন পেজ ওপেন হৈ যাব যিনিকি আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনাৰ সাহাৰা ক্ৰেডিট লিমিটেড এইটো আপোনালোকে প্ৰথম অপচনটো আপোনালোকে সিলেক্ট কৰি ল'ব সম্পূৰ্ণ প্ৰচেছটো চাই লওক তো বন্ধুসকল আপোনালোকে এই প্ৰচেছটোত ক্লিক কৰিব লাগিব তাৰপিছত মেম্বাৰশ্বিপৰ নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত একাউণ্ট নাম্বাৰটো দিব লাগিব তাৰপিছত সাৰ্টিফিকেট পাছবুকখনৰ নাম্বাৰটো দিব লাগিব একাউণ্ট ওপেনিং ডেটটো দিব লাগিব ঠিক আছে ডিপজিট কনট্ৰিবিউশ্যন এমাউণ্ট তো আপোনালোকে যেতিয়া ডিপজিট কৰিছিলে সেই এমাউণ্টটো আপোনালোকে ইয়াত দিব এমাউণ্টটো দিয়াৰ পাছত আপোনালোকে ইয়াত যিখন এমাউণ্ট ৰিচিপ্ট আছে সেই ৰিচিপ্টখন ইয়াত আপুনি আপলোড কৰিব লাগিব সো ফ্ৰেন্ডছ আপলোড কৰা প্ৰচেছটো মই কৰি চাইছিলোঁ ইয়াত আপলোড হোৱাৰ পাছত মানে পেজটো ছাৰ্ভাৰটো ডাউন কাৰণে মই আগলৈ নেক্সট ষ্টেপটোত যাব পৰা নাই নেক্সট ষ্টেপটো যেতিয়াই যাম মই আপোনালোকক ভিডিঅ' বনাই আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখাম সো ফ্ৰেন্ডছ আপোনালোকে এনেধৰণে আপোনালোকে ট্ৰাই কৰিব পাৰে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে নেক্সট ভিডিঅ' আহিব জলদি সো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ৱাচিং ভিডিঅ'ছ